দাদা বাইদেউসকল, এইবাৰ 7 বছৰতকৈ আটাইতকৈ কম DA আৰু DR বৃদ্ধি পাব। হয় দাদা বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। য'ত অইন বছৰৰ তুলনাত এইবাৰ আপোনালোকৰ মৰগীয়া বানচ একেবাৰে কম বৃদ্ধি পাব। আৰু অইন বছৰত কেন্দ্ৰীয় চৰকাৰে হোলীৰ পূৰ্বেহে DA বৃদ্ধি ঘোষণা কৰে, কিন্তু এইবাৰ হোলী শেষ হ'লগৈ, কিন্তু এতিয়াও কেন্দ্ৰীয় চৰকাৰে DA বৃদ্ধিৰ কোনো ঘোষণা নকৰিলে। আৰু যেহেতু এইবাৰ হোলীৰ পূৰ্বে DA বৃদ্ধিৰ কোনো ঘোষণা নকৰিলে, তেনে ক্ষেত্ৰত অহা সপ্তাহতেই কেন্দ্ৰীয় চৰকাৰৰ অন্তিম বাজেট আছে আৰু এই মাহৰ যি কেবিনেট বৈঠক অহা সপ্তাহতে অনুষ্ঠিত হ'ব। আৰু আপোনালোকে এই বৈঠকতেই আপোনালোকে পাবলগীয়া 2% মৰগীয়া বানচ মোকলাই দিব। আৰু যিটো 53% ঠাইত 55% হ'বগৈ, আৰু যিটো অহা সপ্তাহৰ কেবিনেটত মোকলাই দিয়া হ'ব, আৰু যাৰ ফলত অসম চৰকাৰে তেখেতসকলে এপ্ৰিল মাহত মোকলাই দিব। আৰু আপোনালোকে বহাগ বিহুৰ সময়তেই এপ্ৰিল মাহত আপোনালোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আৰু আকৌ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহৰ এই 3 মাহৰ আপোনালোকে 3টা এৰিয়াৰ লাভ কৰিবলৈ সক্ষম হ'ব। তো দাদা বাইদেউসকল, ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।